আজি গৈ আছোঁ এটা বিশেষ জেগালৈ। আপোনালোকক ব'লক এখন দোকান দেখাওঁ। আপোনালোকে শিৱসাগৰৰ পৰা মানে যোৰহাটৰ ৰাস্তাত পাই যাব। এতিয়াই নকওঁ দোকানখনৰ নামটো, আপোনালোকে গ'লে গম পাব। ব'লক। এতিয়া দেখিছে নহয়, শিৱসাগৰ ভুটীয়াৰ পৰা হলটো পাৰ হৈ, যদিহে আপোনালোকে চাহ খাই ভাল পায়, এই শিৱসাগৰ ভুটীয়াৰ পৰা হলটো পাৰ হৈয়ে এখন দোকান আছে। দোকানখনৰ নামটো ঘেলৌ। এয়া ঘেলৌ ম'হৰ গাখীৰৰ চাহ। কি সুন্দৰ বনাই ন দাদাজনে। এই দেখিছে নহয়, বনাই আছে একদম পূৰা শুদ্ধ গাখীৰৰ পৰা বনাই, ম'হৰ গাখীৰৰ পৰা। দেখিছে নহয়, গাখীৰটো আহে আপোনালোকৰ এইটো হেৰিয়া ছাইডৰ পৰা, এই দিখৌমুখৰ ছাইডৰ পৰা কালেকশ্যন কৰা। নিজেও আছে বুলি কৈছে, ম'হ দাদাজনক কথা পাতি গম পালোঁ। চাহ বনাই আছে, দেখিছে কি ধুনীয়া চাহ। আপোনালোকে যদি চাহ খাই ভাল পায়, তেতিয়াহ'লে এই চাহৰ দোকানত সোমাব, চাহকাপ খাব। চাহৰ সোৱাদটো আপোনাৰ ধুনীয়া একাপ চাহৰ সোৱাদ ল'ব পাৰিব। তাৰপিছত আপোনালোকে অনুভৱ কৰিব, হয় ঠিকেই। আৰু ইয়াত বিশেষকৈ ইয়াত চাহৰ লগত যিকেইটা কেক দিয়ে, মানে মিঠাই চিঠাইবিলাক দিয়ে নহয়, ভাল দিয়ে মানে। এয়া চাহ আহি গ'ল। চাহৰ কালাৰ দেখিছেনে কেনেকুৱা ধুনীয়া চাহৰ কালাৰ। এতিয়া শ্ব'কেছটোলৈ চাইছোঁ, কি খাওঁ কি নাখাওঁ, কি খাওঁ কি নাখাওঁ, মানে চব বস্তুৱে খাওঁ লাগে দেখিলে। ফাইনেলি আমি কেককে খাম বুলি সিদ্ধান্ত ল'লোঁ। কেক আহি গ'ল। কেকৰ চাইজ দেখিছে নাই, কি ধুনীয়া আৰু ইমান সোৱাদ নহয়। আহিলে এইফালে চাহকাপ খাই যাব। ধন্যবাদ ভিডিঅ'টো চাই থকাৰ বাবে। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক আৰু শ্বেয়াৰ এটা কৰি দিব। ধন্যবাদ।